হাই ফ্ৰেণ্ডছ, আজি যাবলৈ ওলাইছোঁ এটা নতুন ঠাইলৈ। এখন ঠাইলৈ, সেই ঠাইখন হৈছে পিকনিক প্লেচ। আৰু পিকনিক প্লেচ মানেতো জানে, ধুনীয়া বতৰ আহি গৈছে পিকনিকৰ। চ' এতিয়া আমি য'ত যাম সেই ঠাইডোখৰ হৈছে পিকনিক প্লেচ, আৰু ঠাইডোখৰৰ নাম হৈছে চান্দুবি। এতিয়া আমি চান্দুবি যাম। চান্দুবি গৈ ধুনীয়া ধুনীয়া ঠাইবিলাক চাম আৰু আপোনালোককো দেখাম। চ' যাবলৈ ৰেডি। ফ্ৰেণ্ডছ, এতিয়া আমি এটা মন্দিৰ পালোঁ। মন্দিৰটো অলপ এনে সেয়াকাৰ লৈছোঁ, মনটো যাতে ভাল লাগে। কি ধুনীয়া পৰিৱেশ দেই, ৱাহ! ভবাই নাছিলোঁ এনেকুৱা যে ঠাই আছে আমাৰ চান্দুবিত। কোনো প্ৰদূষণ নাই, কি ক'ম আৰু, ক'বলৈ ভাষা নাই। এনেকুৱা লাগিছে যেন মেঘালয় গৈ আছোঁ এতিয়া। ফ্ৰেণ্ডছ, কি ক'ম, আপোনালোকে দেখিছে ইমান ধুনীয়া পৰিৱেশ। ফ্ৰেণ্ডছ, আমি চান্দুবি পামাৰ আৰু বেছি দূৰ নাই। ফ্ৰেণ্ডছ, ফাইনেলি আমি পাই গ'লোঁ চান্দুবি। আহক এতিয়া ঠাইবোৰ চাই লওঁ ভালদৰে।
ফ্ৰেণ্ডছ ব্লগটো আৰু ইয়াৰ পৰা দীঘলীয়া নকৰোঁ আজিলৈ ইমানতে এৰিছোঁ বাই